हेलो फ्रेंड्स सकल नতুन बছৰৰ আন্তৰিক শুভেচ্ছা আপোনালোকৰ বাবে এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো এতিয়াৰ পৰা আপোনালোকে ঘৰতে বহি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক বা সংযোগ কৰিব পাৰিব যদি আপোনাৰ এখন এন্ড্ৰইড মোবাইল বা ল্যাপটপ আছে তেনেহলে আপুনি নিজে নিজে ঘৰতে বহি বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাব পাৰিব এইটো ভিডিও দেখাৰ পিছত আপোনালোকে যিকোনো বেংকৰ একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাব পাৰিব সেইভাবে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট ভিডিওটো প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাই থাকিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ বা লিংক কৰাৰ কাৰণে প্ৰথমে আপোনাৰ এন্ড্ৰইড মোবাইল বা ল্যাপটপত থকা যিকোনো ইন্টাৰনেট ব্ৰাউজাৰ এটা ওপেন কৰিব ওপেন কৰাৰ পিছত সাৰ্চ কৰিব বেংক একাউণ্ট আধাৰ লিংকেজ এপ্লিকেশন ফৰ্ম কেৱল এইখিনি লিখি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে এনে ধৰণে কেইটামান লিংক শো কৰিব ইয়াতে প্ৰথম যেটো লিংক দেখা পাব বেংক একাউণ্ট আধাৰ লিংকেজ এপ্লিকেশন ফৰ্ম এইটো লিংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এটা এপ্লিকেশন ফৰ্ম ওপেন হৈ যাব এই ফৰ্মটোৰ নাম হৈছে বেংক একাউণ্ট আধাৰ লিংকেজ এপ্লিকেশন ফৰ্ম এই এপ্লিকেশন ফৰ্মটো আপুনি সম্পূৰ্ণভাৱে ফিল আপ কৰি আপোনাৰ যেটো বেংকত একাউণ্ট আছে সেইটো ব্ৰাঞ্চত যাই জমা দিব লাগিব তাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ হৈ যাব বা লিংক হৈ যাব আসলতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংকেজ অনলাইনৰ মাধ্যমত নহয় এই কামখিনি কেৱল অফলাইনৰ মাধ্যমত কৰিব লাগিব প্ৰথমে আপুনি আপোনাৰ ব্ৰাঞ্চত যাব ব্ৰাঞ্চত যাই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংকেজ কৰাৰ কাৰণে কনসেন্ট ফৰ্ম খুজিব তো কনসেন্ট ফৰ্মটো লোৱাৰ পিছত আপুনি সেম এনে ধৰণৰ এটা ফৰ্ম পাব এই ফৰ্মটো প্ৰথমে আপুনি ফিল আপ কৰিব আৰু এই ফৰ্মটো আপুনি অনলাইনৰ মাধ্যমতো ডাউনলোড কৰি ল'ব পাৰিব এই ফৰ্মটো ডাউনলোড কৰাৰ কাৰণে মই এইটো ভিডিওৰ ডেসক্ৰিপচনত ডাইৰেক্ট লিংক দি ৰাখিছো আপোনালোকে হেইটো লিংকত ক্লিক কৰি এইটো ফৰ্ম ডাউনলোড কৰি ল'ব পাৰিব তো এতিয়া আপোনালোকক দেখুৱাই আছো এই ফৰ্মটো কেনে ধৰণে ফিল আপ কৰিব লাগিব আপোনালোকে ভিডিওটো মনোযোগ সহকাৰে চালে দেখা পাব এইটো ফৰ্মত প্ৰথমে আপোনাৰ বেংক একাউণ্ট যেটো ব্ৰাঞ্চত আছে সেই ব্ৰাঞ্চৰ নাম এন্টাৰ কৰি দিব এইটো ঠাই তাৰ পিছত আপুনি যেটো তাৰিখত ফৰ্মটো ফিল আপ কৰি আছে সেই তাৰিখটো ইয়াতে শুদ্ধভাৱে লিখি দিব তাৰ পিছত এইটো অপচনত আপোনাৰ একাউণ্ট নাম্বাৰটো শুদ্ধভাৱে লিখি দিব তাৰ পিছত আপুনি এই খালি ঠাই অপচনত আপোনাৰ একাউণ্ট নাম্বাৰটো আকৌ লিখি দিব শুদ্ধভাৱে তাৰ পিছত আপুনি ইয়াতে অপচন দেখা পাব আধাৰ /UID নাম্বাৰ ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰখিনি শুদ্ধভাৱে এন্টাৰ কৰি দিব বা কলমেদি লিখি দিব তাৰ পিছত অপচনটো দিছে নেম অফ দা আধাৰ হোল্ডাৰ্স এজ ইন আধাৰ কাৰ্ড আপোনাৰ নাম আধাৰ কাৰ্ডত যেনেদৰে লিখা আছে ঠিক তেনেদৰে এইটো অপচনত শুদ্ধভাৱে লিখি দিব তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিলে চাব পাৰিব ইয়াতে লিখা আছে সিগনেচাৰ থাম্ব ইমপ্ৰেছন অফ দা একাউণ্ট হোল্ডাৰ ইয়াতে আপুনি এটা সিগনেচাৰ কৰি দিব আপুনি একাউণ্ট খোলাৰ সময়ত যেনেদৰে সিগনেচাৰ কৰিছিল ঠিক তেনেদৰে ইয়াতে এটা সিগনেচাৰ কৰি দিব তাৰ পিছত আৰু এটা অপচন আছে নেম ইয়াতে আপোনাৰ নামটো শুদ্ধভাৱে এন্টাৰ কৰি দিব বা লিখি দিব শুদ্ধভাৱে আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে নামটো আছে ঠিক তেনেদৰে ইয়াতে আপোনাৰ নামটো শুদ্ধভাৱে লিখি দিব তাৰ পিছত অপচনটো দিছে মোবাইল নাম্বাৰ আপোনাৰ বেংক একাউণ্টত আৰু আপোনাৰ আধাৰ কাৰ্ডত যেটো মোবাইল নাম্বাৰ লিংক কৰা আছে সেই মোবাইল নাম্বাৰটো ইয়াতে শুদ্ধভাৱে লিখি দিব তাৰ পিছত অপচন দিছে ইয়াতে ইমেইলটো আপোনাৰ অপচনেল হয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো কথা নাই তাৰ পিছত অপচনটো দিছে ইনক্লুজাৰ কপি অফ দা আধাৰ লেটাৰ সেলফ এটেস্টেড মানে আপোনাৰ আধাৰ কাৰ্ডৰ ফটো ষ্টেট কপি এটা গাঁঠি দিব লাগিব আৰু এই ফটো ষ্টেট কপিৰ তলত আপুনি এটা সিগনেচাৰ কৰি দিব লাগিব এইখিনি কৰাৰ পিছত আপুনি এই এপ্লিকেশন ফৰ্ম আৰু আপোনাৰ আধাৰ কাৰ্ডৰ ফটো ষ্টেট কপি একেলগে আপুনি ব্ৰাঞ্চত গৈ জমা দিব লাগিব আৰু ব্ৰাঞ্চত গৈ জমা দিয়াৰ পিছত কেইদিনমান পিছতে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো সংযোগ হৈ যাব গতিকে ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিওটো অৱশ্যই এটা লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব